কি খবৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ কাজল বৰুৱা চেনেলৰ নতুন এটি ভিডিঅ'লৈ আৰু আজি ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি হৈছে ছানডে আৰু আজি মই কিমান কাম উলিয়াই লৈছোঁ। এই পাহাৰটোৰ নিচিনা কাম এয়া চাওক। আজি মানে ৰুমটো চাফাই কৰিম বুলি কৈছে। একদম মানে শ্ব'কেছৰ ভিতৰৰ বস্তু ইয়াত নাই কি চাওকচোন। এয়া দেহাৰ খিলনা বস্তুৰ পৰা ধৰি এইবিলাক খিলনা বস্তু গোটেই শ্ব'কেছটো আৰু গোটেই মানে শ্ব'কেছটো এইখিনিয়ে ভৰ্তি হৈ আছিলে। এতিয়া এইখিনি ধুনীয়াকৈ মানে এইখিনি সজাব লাগিব। মানে ৰুমটো যদিও সৰু মানে ধুনীয়াকৈতো থ'বই লাগিব নহয়নে, আৰু ভালকৈ ৰাখিবলৈ চেষ্টা কৰোঁ ৰুমটো। আৰু কেইদিনমানৰ পিছতে আমাৰ ঘৰত কিবা এটা মানে পাতিম দেই, সেইটো আপোনালোকে পিছৰ ভিডিঅ'ত দেখিবলৈ পাব বাৰু। সেইকাৰণে আলহীটো ঢেৰ আহিব, সেইকাৰণে ৰুমটো অলপ মানে চাফাই কৰিব লাগিব। এইফালে শ্ব'কেছ পূৰা খালী কৰি দিলোঁ। এয়া দেখিছেনে, এই শ্ব'কেছটো খালী কৰি পেলাই এতিয়া বেলেগ জেগাত লগাম বুলি ভাবিছোঁ মানে। আৰু এই দিনটোত মানে আজিৰ দিনটোত কি কৰোঁ ভিডিঅ'টো দেখুৱাই থাকিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু অলপ তেতিয়াহ'লে ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰি দিওঁ। প্ৰথমে মই খাই লৈছোঁ এয়া লোকেল কল আকৌ দেই। আৰু মানে খোৱাটো মানে মেইন হয়। মই কওঁ এই ভিডিঅ'বিলাকত যে খাই বৈ ল'লেহে শক্তি পাম। আমি খাদ্যৰ পৰাহে শক্তি পাওঁ যিহেতু, আৰু কাম কৰিবলৈ শক্তিৰ প্ৰয়োজন, সেইকাৰণে খোৱাটো মেইন। খাই লৈছোঁ। আৰু এইফালে আমাৰ দেহাই কৰি আছে ডান্স, আৰু পূৰা মিউজিক লাগি আছে, সেইকাৰণে মই ভইচ দিবলগীয়া হৈছে। আৰু এইফালে আমাৰ দেউতাক থাকিলেতো দেহা আৰু পূৰা ফূৰ্তি জানেই নহয়। আৰু এইফালে দেহাৰ দেউতাকে এইবিলাক কি কৰি আছে দেখিছেনে, এইবিলাক মানে বাপেক জীয়েকৰ কাম আৰু বন্ধ দিনত মানে য়োগা নে কি কৰি আছে আৰু দেই। এয়া দেখিছেনে। এতিয়া আহি গ'লোঁ গা পা ধুই, আৰু এয়া ৰুমটো আধাই হৈ থাকিলে কাম কৰা এইখিনি। এইফালে দেহা দেউতাক আৰু দেহা শুই আছে, গাটো অকণমান বেয়া মানে সেইকাৰণে শুই আছে। আৰু এই ৰুমটোৰ মানে বস্তুখিনি ইফাল সিফাল কৰি দিলে বাৰু অকণমান। ইফালে থকা বস্তুটো এইফালে ডাইনিংখনৰ ওচৰত আছিলে শ্ব'কেছটো, আৰু ডাইনিংখন এই চাইডে আছিলে। আৰু এইখিনি অকণমান জেগাটো মানে সলাই দিলে, আৰু মাজে মাজে সলাই থাকিব লাগে। সেইকাৰণে মাজে মাজে বহুত নিগনি হয়, আৰু নিগনি উৎপাতত মানে থাকিব নোৱাৰি। কি এইকেইদিন নাইকিয়া হৈছে মানে, কি দিলেনো যাব তেনেকৈ ভাবিয়ে নাপাওঁ মানে। যেতিয়া নিগনি হয়, কেইদিনমানৰ আগত বহুত নিগনি হৈছিলে, সেইকাৰণে সলাই থাকিবলগীয়া হয় জেগাটো। আৰু ৰুমটো যিহেতু ঠেক হয় অলপ। আৰু এতিয়া বাকী মানে শ্ব'কেছত বস্তুখিনি সোমোৱাৰ পৰা ধৰি সেইখিনি কাম মোৰ দায়িত্বত আছে, আৰু সেইখিনি মই কৰিম। আৰু ভাত পানী বনালোঁ, তাৰপিছত এতিয়া গা পা ধুই আহিলোঁ। সিহঁতৰ দুইটাকে ভাত পানী খাবলৈ দি ল'লোঁ, আৰু দিয়াৰ পিছত এতিয়া মই লাহে লাহে খাম আৰু খাই ল'ব লাগিব, তাৰপিছতে কাম কৰিব পাৰিম। খোৱাটো মেইন হয় নহয়নে, সেইকাৰণে এতিয়া ভাতটো খাই লওঁগৈ। আৰু এতিয়া মজা আছে, ভাতটো খাই লওঁ। আৰু বহুত ভোক লাগিছে। আৰু আজি ভাতত কি আছে চাওক। দালি আছে, এইফালে ব্ৰইলাৰ মাংস, এইফালে ভাত, আৰু এইফালে পিঁয়াজ, আৰু এইফালে নেমু, আৰু এইফালে আছে মোৰ ফেভৰেট ঢেকীয়া ভাজি। আৰু এইটো মই বহুত ভাল পাওঁ মানে। আৰু এতিয়া ধুনীয়াকৈ খাই লওঁ। আৰু ইফালে পানী আছে। আজি মই ভাত খাই ভিডিঅ'টো কৰিছোঁ, আৰু আপোনালোকৰ আগত ভাত খাই দেখুৱাবলৈ মন গ'ল আজি। আপোনালোকেও চাওক মই কেনেকৈ ভাত খাওঁ। আৰু ইয়াত যে মই ভাত খাইছোঁ, আপোনালোকে কোনেও যাতে বেয়াকৈ নাভাবে বা বেয়াকৈ কমেণ্ট নকৰে দেই। আৰু সকলোৱে দেখোন ভাত খায়েই আৰু ন, মই যেনিবা ভিডিঅ' কৰি খাইছোঁ। আৰু ভাত খাওঁতে বোলে কথা পাতি থাকিব নাপায়, কথা পাতি থাকিলে মানে কুলক্ষণীয়া বুলি কয় বোলে। আৰু সেইকাৰণে মই ইয়াত কথা পাতি থকা নাই। চাওক ধুনীয়াকৈ ভাতকেইটা মই খাই লৈছোঁ, সেইকাৰণে মই পিছত ভইচটো লগাই দিছোঁ দেই। আৰু এইফালে মানে দেহাৰ পূৰা মোবাইলৰ চাউণ্ড আহি আছে দেই। আৰু আপোনালোকে সদায় মোক ছাপোৰ্ট কৰি যাব। আপোনালোকৰ ছাপোৰ্ট আশীৰ্বাদতে আৰু মই ভিডিঅ'বিলাক কৰি গৈ আছোঁ। আৰু এনেকৈ মানে মই কেনেদৰে থাকোঁ, কেনেদৰে খাওঁ বওঁ, এইখিনি সকলোখিনি আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰি থাকিবলৈ বিচাৰোঁ। মানে এনেকুৱা টাইপৰ ভিডিঅ' দি যাম বুলি ভাবিছোঁ। আৰু আপোনালোকে ছাপোৰ্ট কৰি যাব সদায়, আশা থাকিল। আৰু যেতিয়ালৈকে পাৰোঁ মানে যেনেকৈ পাৰোঁ মানে ভিডিঅ'বিলাক আপোনালোকৰ আগত মই দি যাবলৈ চেষ্টা কৰিম বাৰু। মই এতিয়া খাই বৈ কামত ধৰিছোঁ।
এয়া মই গ্লাছকেইখন ধুনীয়াকৈ কুলি দি চাফা কৰি লৈছোঁ আৰু এনেই মানে ওপৰে চাফা কৰা হয়েই। আজি মই ধুনীয়াকৈ ভিতৰখিনি চাফা কৰি লৈছোঁ, তাৰপিছতে মই বস্তুখিনি ভৰাম। মোৰ জীৱনটো দুদিনীয়া, আমি দুদিনৰ কাৰণেহে পৃথিৱীলৈ আহিছোঁ আৰু সেইকাৰণে সদায় মই হাঁহি ফূৰ্তিত থাকিবলৈ বিচাৰোঁ। মানে নিজকে দুখত ৰাখি বহুত বেয়া পাওঁ আৰু সেইকাৰণে সৰু সৰু মুহূৰ্তবিলাকতো মই বহুত ফূৰ্তি পাওঁ। কেতিয়াবা যে বহুত ডাঙৰকৈ ফূৰ্তি কৰিবলগীয়া দিন আহিব এনেকৈ বুলি নহয়, সৰু সৰু কথাবিলাকতো মানুহে ফূৰ্তিত থাকিব লাগে। মই ফূৰ্তিত থাকোঁ আৰু আপোনালোকৰ আগত সেইকাৰণে মই ভিডিঅ'বিলাক ফূৰ্তিতে দি যাওঁ আৰু আপোনালোকে মোক ছাপোৰ্ট কৰি যাব আৰু মই তেতিয়া আৰু ভালকৈ ভিডিঅ' বনাই যাবলৈ চেষ্টা কৰিম। আৰু কেনেকুৱা কণ্টেণ্টৰ ওপৰত ভিডিঅ' লাগে সেইটোও আপোনালোকে কমেণ্টৰ জৰিয়তে মোক ক'ব। যিহেতু মই চেনেলটো নতুনকৈ খুলিছোঁ, কেনেকৈ ভিডিঅ' দিব লাগে কি কথা বহুতখিনি জনা হোৱাই নাই এতিয়ালৈকে আৰু লাহে লাহে সকলোখিনি শিকিম বুলি ভাবিছোঁ আৰু আপোনালোকে মোক ভুলখিনি দেখুৱাই দিব বুলি আশা থাকিল। এইটো দেহাৰ বেগ, এইটো যোৱা বছৰ বাৰ্থডেত উঠিছিল আৰু এই বেগটো বহুত মৰম লাগে। এনেকুৱা পুতলা থকা বস্তুবোৰ মোৰ সঁচাকৈ বহুত মৰম লাগে আৰু এইটো মৰমতে থৈ দিয়া আছে। এতিয়ালৈকে দেহাই এবাৰো লোৱা নাই কিন্তু দেই এইটো বেগটো। কেছ চাফা কৰোঁতে আৰু এটা বস্তু ওলালে, বস্তু মানে এইটো কাপ হয় দেই, এইটো মিষ্টাৰ কাৰণে মই বনাইছিলোঁ আৰু এইটো সেইকাৰণে মৰমতে থৈ দিয়া হৈছে। আমি এটাইও এইটোত চাহ খোৱা নাই এতিয়ালৈকে আৰু এইটোত মানে কেনেকৈ চাহ খাম, ইমান মৰম লগা আৰু তাতে এইটো বহুত হাৰ্ড হয়, এইটোত চাহ খাব নোৱাৰি। আৰু এতিয়া মই এইটো এনেকৈ ধুনীয়াকৈ সজাই ৰাখি ভাল পাওঁ। এতিয়া ধুনীয়াকৈ সজাই লৈছোঁ বস্তুখিনি। এইফালে মোৰ মৰমৰ প্লেন কেইজোপাও ৰুমৰ ভিতৰত এনেকৈ ধুনীয়াকৈ সজাই ল'লোঁ আৰু কোনে কোনে ভাল পায় এনেকৈ প্লেনবিলাক ঘৰৰ ভিতৰত ৰাখি, মই হ'লে বহুত ভাল পাওঁ আৰু ৰাতিপুৱাই দেখিলে মনটো ফ্ৰেছ লাগি যায়। এইফালে আছে এজোপা স্নেক প্লেন আৰু এইবিলাক মানে প্লেনবিলাক মই বহুত ভাল পাওঁ ঘৰৰ ভিতৰত ৰাখি। বাহিৰতো আছে বহুত, এইফালে স্নেক প্লেন, স্পাইডাৰ প্লেন, মানি প্লেন আছে আৰু মই মানে এইবিলাক বহুত ভাল পাওঁ। আৰু বহুতে হোমটোৰ বিচাৰি আছে, কেতিয়াবা হোমটোৰ ধুনীয়াকৈ গোটেই ৰুমটো দেখুৱাম বাৰু। এতিয়া অলপ অলপকৈ এনেকৈয়ে দেখুৱাই থৈছোঁ। এয়া এনেকৈও মই লগাই থৈছোঁ, বহুত ভাল পাওঁ মানি প্লেণ্ট। এয়া আৰু এইফালেও আছে ধুনীয়াকৈ। এইজোপা বেয়া হৈ গৈছে স্পাইডাৰ প্লেণ্ট, মই বটলৰ ভিতৰত থৈছিলোঁ। এইজোপা মানি প্লেণ্টজোপাও অলপ কমি আহিছে আৰু ইয়াত মানে আৰু দিব লাগিব। আৰু এয়া মই হাতেৰে নিজে বনোৱা ফুল হয় কাপোৰৰ বেগৰ পৰা। আৰু এইজোপা হ'লে এপাহ নহয় আকৌ দেই, এই কাষত থকা অকণমান বাকী থাকিলে ৰুমটোৰ কাম আৰু আহি পেলাই কৰিমহি আৰু। এতিয়া আকৌ সন্ধিয়া হ'ল, ভাবিলোঁ ম'ম' খাই আহোঁ, মন গ'ল খাবৰ কাৰণে আৰু এতিয়া অকণমান ওলাই যাওঁ আৰু ম'ম' খাই আহোঁগৈ। চাই থাকিব আপোনালোকে। আহি আছোঁ এতিয়া। দেখা এনে ক'ত যোৱা তুমি? কি খাবলৈ যোৱা? তাই মানে মনটো বেয়া মানে কি হ'ল, তাইক আগত বহিবলৈ লাগে সদায় মানে। এতিয়া সন্ধিয়া হৈছে, সোমাব বুলি দেউতাকে মানে নিদিয়ে আগত বহিবলৈ। তাই সেইকাৰণে মানে এতিয়া বেষ্ট লাগিছে হয়নে, সেইকাৰণে মাত বোল কৰা নাই আৰু। এয়া আমি আহি আছোঁ, আপোনালোকেতো অনুমান কৰিব পাৰিছে ক'ত আহি আছোঁ। হয়, আমি গোলাঘাটৰে ম'মৰ কাৰণে ফেমাছ জেগাডোখৰত আহি আছোঁ এতিয়া। আৰু এইকণেই হৈছে গোলাঘাটৰ ম'মৰ কাৰণে বিখ্যাত জেগাডোখৰ দেই। বাটা পইণ্টৰ সন্মুখৰ ম'ম' কোনে কোনে ভাল পায় বাৰু খাই, আৰু যোনে খাই নাই পোৱা এবাৰ খাই চাবহি আহি, বিৰাটেই টেষ্টি বনায়। আৰু এইফালে মই ম'ম' খাই লৈছোঁ। দেহাই বোলে ম'ম' নাখায়, দেউতাকৰ লগত কিবা বেলেগ বস্তু আনিবৰ কাৰণে গৈছে। আৰু এইফালে মই ধুনীয়াকৈ ম'ম'টো খাই ল'লোঁ। এইফালে মিষ্টাৰে আহি ভিডিঅ' অকণমান কৰি দিলে আৰু এইফালে দেহাই খাই আছে চকলেট। খাই বৈ হৈ গ'ল, এতিয়া আহি আছোঁ ঘৰলৈ। এয়া এক প্লেট লৈ লৈছোঁ, মানুহজনে নাখালে, অকল চুপটোহে খালে মানে। ঘৰত খাবৰ কাৰণে লৈ লৈছে, মই খালোঁ আৰু এতিয়া গৈ থাকোঁ আৰু ঘৰলৈ। মানুহে কি খাইছে বুটলি বুটলি? এইবোৰ কি খালে? কিনোতো চকলেট প্লেটত লৈ খাইছা? ম'ম' খাই আহিলোঁ ধুনীয়াকৈ। আহি পেলাই ভাত পানী বনালোঁ, খালোঁ। দেহা শুই গ'ল
আৰু দেহাক বাপেকে আজি দুচাটমান দিলে আকৌ দেই দিলে মানে তাই কি কৰিলে জলকীয়া বৈয়াম এটা আছিলে মানে বৈয়ামটো খেলি খেলি কিবা বিল্ডিং বনাব খুজিছিলে বোলে গ্লাছৰ ওপৰত চিচা গ্লাছৰ ওপৰত উঠাই মানে তাৰপিছত তেনেকৈ কৰোঁতে বাগৰি আহি পৰি গ'ল মানে গ্লাছটো আৰু মানে বহুত উৎপাত হৈছে এইকেইদিন কেলৈ জানো বহুত উৎপাত হৈছে মানে আৰু কি কৰিব উপায় নাই আৰু বাচ্চাবিলাক এনেকুৱাই হয় কোনোবা এটা সময়ত বহুত উৎপাত হয় তাইক প্ৰায়ে নামাৰে বাৰু দেউতাকে আজি মানে মাৰিলে মাজে মাজে কেতিয়াবা মানে অকণমান ভয় খুৱায় আৰু বেচেৰি ভয়তে এতিয়া মানে কান্দি কান্দি ভাত পানী খালে বাৰু খাই কৰি শুই গ'ল এতিয়া আৰু আমি হোৱা নাই আৰু আহি পেলাই অকণমান ৰুমটো চিজিল কৰিবলৈ আছিলে কৰি ল'লোঁ আৰু ধুনীয়াকৈ এয়া কৰিলোঁ ধুনীয়াকৈ এয়া চকেছ এইফালে ধুনীয়াকৈ চকেছৰ বস্তুখিনি ভৰালোঁ আৰু এয়া ভৰালোঁ আৰু অলপ বাকী আছে বাৰু ধুনীয়াকৈ এতিয়া বাজিছে 9টা আৰু 9টা নহয় 10টা বাজিলে ন এতিয়া 10টা বাজিলে এতিয়া আৰু শুমগৈ আৰু লাহে লাহে বহুত ভাগৰ লাগিছে দিনটো যিহেতু কষ্ট কৰি থকা হৈছে আৰু যদি আপোনালোকৰ ভিডিঅ'টো আজি চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে এইফালে গেমত ব্যস্ত ঐ বাই বাই দি দিয়া বাই বাই আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আমাৰ এওঁ মানে আজি গাটো বেয়া জ্বৰ হৈ আছে হয়নে জ্বৰ কাহ চৰ্দি তেনেহ'লে বাই বাই